নমস্কাৰ প্ৰিয় আমাৰ জীৱনলৈ ৰেডিঅ' শ্ৰোতা সংঘৰ সদস্যসকল আজি আমাৰ জীৱনলৈ ৰেডিঅ' সংঘৰ ৰেডিঅ' শুনা অনুভৱ এই শিতানত লগ পাইছে এগৰাকী ৰেডিঅ' প্ৰেমী শ্ৰোতা তেওঁ হৈছে নলবাৰী চন্দ্ৰমা দেৱী আহকচোন চন্দ্ৰমা দেৱীৰ সৈতে অকণমান কথা পাতো ৰেডিঅ' শুনা অনুভৱ সম্পৰ্কে তেওঁৰ পৰা অকণমান জানো তেওঁ এগৰাকী ৰেডিঅ' প্ৰেমী শ্ৰোতা গতিকে তেওঁ ৰেডিঅ' শুনি কেনেদৰে উপকৃত হৈছে সেই বিষয়ে অকণমান তেওঁৰ পৰা জানো চন্দ্ৰমা দেৱী হয় নমস্কাৰ পোনপ্ৰথমে আপোনাক আমাৰ জীৱনলৈ ৰেডিঅ' সংঘলৈ স্বাগতম জনাইছো হয় ধন্যবাদ হয় আপুনি যেটা ৰেডিঅ' প্ৰেমী শ্ৰোতা আমি সেই বিষয়ে জানো কিন্তু তাৰ আগতে আপুনি যদি আমাক জন্ম ঠাইটুকা বিষয়ে অকণমান যদি চমু আভাস দিয়ে তেতিয়া আমাৰ ৰেডিঅ' শুনা অনুভৱ এই সম্পৰ্কে আমি কথা পাতিবলৈ অকণমান সুবিধা হ'ব হয় হয় মোৰ জন্মস্থান দৰং জিলাৰ নাপ্তাপাৰা গাঁৱত হয় আৰু মই বিবাহসূত্ৰে বৰ্তমান নলবাৰী জিলাৰ ককয়া গাঁৱৰ বোৱাৰী বাৰু ঠিক আছে আসলে জানি ভাল লাগিল চন্দ্ৰমা দেৱী আপুনি যেহেতু ৰেডিঅ' শুনি ভাল পায় বহুত দিনৰ পৰা ৰেডিঅ' শুনি আছে আপুনি কোন কেন্দ্ৰৰ অনুষ্ঠান শুনে আকাশবাণী হয় হয় মই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহ খুব সৰুৰে পৰাই শুনি আহিছো হয় বাৰু ঠিক আছে জানি ভাল লাগিছে চন্দ্ৰমা দেৱী আপুনি যে সৰুৰ পৰাই আচলতে ৰেডিঅ'টো শুনি আছে আৰু বৰ্তমানে অনুষ্ঠান শুনি আছে ৰেডিঅ' এই মুহূৰ্তত যদি আপোনাক সুধিব বিচাৰো যে আকাশবাণী আচলতে সকলোবোৰ অনুষ্ঠানেই প্ৰিয় তথাপিও আপুনি যিহেতু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান শুনো বুলি কৈছে গতিকে এই মুহূৰ্তত যদি কেতিয়াবা অনুষ্ঠানৰ নাম ল'বলৈ কওঁ তেতিয়া কোনকেইটা অনুষ্ঠানৰ নাম ল'ব হয় মই নাম ল'ব বিচাৰিছো যিটো ৰাতিপুৱা অনুষ্ঠান আজি পুৱা সেই অনুষ্ঠানটোৰ পৰা আমি বহুখিনি উপকৃত হওঁ গোটেই দিনটোৰ বিষয়ে আমি দিনটোৰ যিখিনি আমাৰ বিশেষ আছে সেই কথাখিনি আমি জানিব পাৰো আমি বাতৰিখিনি পাওঁ দিনটোৰ আৰু নিদান অনুষ্ঠানটি তাৰ লগতে কি নাম দি মাতিম যিটো অনুষ্ঠান সেই অনুষ্ঠানটিয়ে মোৰ লগতে মই ভাবো বহু শ্ৰোতাকে উপকৃত কৰিছে এই অনুষ্ঠানটিৰ পৰা আমি বহু নতুন নতুন তথ্য শিকিব পাৰিছো বহু জ্ঞান পাইছো আমি এই অনুষ্ঠানটোৰ জৰিয়তে লগতে কৌতুক কবিতা আদি বিভিন্ন শিতানৰ আলোচনা হয় শ্ৰোতাসকলে তাত আখৰা কৰিবলৈ সুবিধা পায় এই অনুষ্ঠানটো বহুত ভাল লাগে আমাৰ আৰু লগতে আইদেৰ বুলনি কল্পতৰু নাটক উপন্যাস পাঠ এইবোৰতো আছে অকণি মেল অনুষ্ঠানটো চাগে শুনি ভাল পায় হয় হয় শুনি ভাল পাওঁ আৰু জীৱনৰ দিশবাণী মোৰ সংগীত যাত্ৰা সাধক সুন্দৰ এইবিলাক অনুষ্ঠানো প্ৰিয় আমাৰ হয় নিশ্চয় আছে সকলোবোৰ অনুষ্ঠানেই প্ৰিয় তথাপিও আপোনাৰ বাৰু দুটামান অনুষ্ঠানৰ কথা জানি নাম শুনি যথেষ্ট ভাল লাগিল চন্দ্ৰমা দেৱী হয় আপুনি ৰেডিঅ' অনুষ্ঠানবিলাক শুনি যথেষ্ট উপকৃত হৈছে বুলি আমি জানিলো আৰু আমি উপকৃত হৈছে বুলি জানি আমি ভালো পাইছো আপুনি তাতে ৰেডিঅ' এতিয়া সৰুৰ পৰা এতিয়ালৈকে শুনি আছে সেই কথা আমি জানি ভাল পালো এতিয়া যিসকল উঠি অহা নৱপ্ৰজন্ম যিসকল উঠি আহিছে ল'ৰা ছোৱালী তেওঁলোকক কিবা আহ্বান জনাব নেকি ৰেডিঅ' শুনাৰ ক্ষেত্ৰত হয় হয় নতুন প্ৰজন্ম মই ক'ব বিচাৰো সকলোৱে ৰেডিঅ' শুনক ৰেডিঅ'ৰ পৰা আমি যিখিনি শিকিব পাৰো আন কোনো মাধ্যমৰ পৰাই আমি সিমানখিনি জ্ঞান লাভ কৰিব নোৱাৰো মই এনেকুৱা কিছু শ্ৰোতাকো লগ পাইছো যিসকলে আজিলৈকে স্কুললৈকে গৈয়ে নাপালে কিন্তু তেওঁলোকে ৰেডিঅ' শুনি ইমানেই উপকৃত হৈছে আপুনি তেওঁৰ লগত কথা পাতিলে ভাবিবই নোৱাৰিব যে তেওঁলোকে স্কুলীয়া শিক্ষা আহৰণ কৰা নাই তেওঁলোকে এনেকুৱাকে কয় যে ৰেডিঅ' এখন স্কুল সঁচাকে আমিও ভাবো ৰেডিঅ' এখন বিদ্যালয় ৰেডিঅ'ৰ পৰা আমি যিমানখিনি শিকিব পাৰিছো আন কোনো মাধ্যমৰ পৰাই আমি সিমানখিনি শিকিব পৰা নাই সেইবাবে নতুন প্ৰজন্মক মই বাৰে বাৰে আহ্বান জনাওঁ সকলোৱে ৰেডিঅ' শুনক ৰেডিঅ'ৰ পৰা জ্ঞান আহৰণ কৰক নিশ্চয় এই আপুনি যিটো জন্ম ঠাই অঞ্চল বা অঞ্চলটোৰ কথা কৈছিলে যিটুকুৰা ঠাই আপোনাৰ বিবাহসূত্ৰে যিটুকুৰা ঠাইত আপুনি আছে এই যিটুকুৰা ঠাইত ৰেডিঅ' শুনা মানুহ আছে নিশ্চয় হয় হয় দুয়োখন ঠাইতে ৰেডিঅ' শুনা মানুহ আছে আমি সৰুতে যেতিয়া ৰেডিঅ' শুনিছিলো তেতিয়া ৰেডিঅ'ৰ জনপ্ৰিয়তা বহু বেছি আছিলে তাৰপিছত বিভিন্ন মাধ্যম আহিলে সেইকাৰণে ৰেডিঅ'ৰ জনপ্ৰিয়তাটো কিছু কমি যোৱা যেন আমাৰ অনুভৱ হৈছিল কিন্তু বৰ্তমান লকডাউনৰ পিছৰ পৰা ৰেডিঅ'ৰ জনপ্ৰিয়তা আৰু বেছি বাঢ়িছে কি নাম মাতিম যিটো অনুষ্ঠান সেই অনুষ্ঠানটোৱে বিশেষকৈ নৱপ্ৰজন্মৰ মাজত ৰেডিঅ'ৰ জনপ্ৰিয়তা বঢ়াই তুলিছে বুলি মই অনুভৱ কৰিছো আচলতে দুইখন ঠাইতে আচলতে ৰেডিঅ' শুনা মানুহ আছে কম বেছি পৰিমাণে আছে হয় বাৰু চন্দ্ৰমা দেৱী আপুনি এনেদৰে ৰেডিঅ' অনুষ্ঠানবিলাক শুনি থাকিব আৰু ওচৰে পাজৰে থকা আপোনাৰ লগৰ বা বন্ধু বান্ধৱী সকলোকো ৰেডিঅ' শুনিবলৈ উৎসাহ যোগাব ভাবি সেইটোৱে আচলতে আমাৰ জীৱনলৈ ৰেডিঅ' সংঘৰ পৰা আপোনাৰ পৰা আশা কৰিলো আমাৰ জীৱন নগৰী ৰেডিঅ' সংঘৰ সকলো শ্ৰোতালৈ মই ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ এই প্ৰচেষ্টা সদায় অব্যাহত থাকক জীৱন লগৰী ৰেডিঅ'ৰ দীৰ্ঘায়ু কামনা কৰিলো হয় ধন্যবাদ আপোনালোক ধন্যবাদ থাকিলে আৰু আচলতে আপোনাৰ দৰে এগৰাকী ৰেডিঅ' প্ৰেমী শ্ৰোতাৰ সৈতে কথা পাতিবলৈ পাই আমিও যথেষ্ট সুখী হলো হয় মোৰো বহুত ভাল লাগিল ধন্যবাদ